জীৱন ইয়াৰ অৰ্থ সৰু নহয়। এই পৃথিৱীত প্ৰতিটো পদক্ষেপ সংগ্ৰামৰে ভৰা। আহাৰ পানীৰ পৰা সন্তানৰ ভৱিষ্যতলৈ, নিজৰ সপোনৰ পৰা সন্তানৰ সপোনলৈ উপাৰ্জনৰ প্ৰয়োজন। এইটো এটা স্বাভাৱিক কথা। সকলোৰে জীৱন সংগ্ৰাম বেলেগ, সকলোৰে পৰিস্থিতি বেলেগ, কিন্তু পৃথিৱীৰ সকলো দায়িত্বশীল সংগ্ৰামীৰ ৰাতিপুৱা দুই চকু খুলি মাথো এটাই উদ্দেশ্য, এটাই লক্ষ্য, উপাৰ্জন। জীৱন চলাবলৈ উপাৰ্জন লাগে, কিন্তু উপাৰ্জন মাথো টকা নহয়। ই আত্মসন্মান, আশা আৰু পৰিয়ালৰ হাঁহিৰ মূল্য। বৰাক উপত্যকাৰ অসমীয়া মানুহে নিজৰ উপাৰ্জনৰ পথ নিজেই সাজিছে, কেতিয়াবা হেঁপাহৰ সৈতে, কেতিয়াবা সংগ্ৰামৰ মাজেৰে। হয়, আজিৰ এই তথ্যচিত্ৰত আমি পঢ়িম, শুনিম, জানিম আৰু অনুভৱ কৰিম বৰাক উপত্যকাৰ অসমীয়া গাঁও ঘিলাইজানৰ জনসাধাৰণে কেনেদৰে উপাৰ্জন কৰে বা উপাৰ্জনৰ মূল কি। নমস্কাৰ, মই প্ৰীতি বৰুৱা আৰু মই প্ৰাঞ্জন বৰুৱা। আমি বৰাকৰ অসমীয়াৰ লগত গোটেই অসমবাসীৰ সম্পৰ্ক গঢ়ি তোলাৰ প্ৰচেষ্টাৰে সম্পূৰ্ণ অসমবাসী ৰাইজক আহোম ষ্টুডিঅ'ৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। ও মোরা পুনার দেশ, অসমৰ দক্ষিণ প্ৰান্তত অৱস্থিত এইখন বৰাক উপত্যকা। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা, নিজৰ কলা সংস্কৃতিক আগলৈ ৰখা এই উপত্যকাত, য'ত চাৰিওফালৰ প্ৰায় ৮০% বেংগলী জনসংখ্যাৰ মাজতো অসমীয়াই নিজৰ সমাজ আৰু জাতিক আগবঢ়াই ৰাখিবলৈ প্ৰচেষ্টা কৰিছে, যিটো অত্যন্ত প্ৰশংসনীয়। সংখ্যাত সৰু, কিন্তু মনত অগাধ সাহস। বৰাক উপত্যকা এক সংমিশ্ৰণ আশাৰ, সংগ্ৰামৰ আৰু নীৰৱ কষ্টৰ, য'ত অসমীয়া মানুহে জীৱন চলাবৰ বাবে নিজে নিজে পথ সাজি লৈছে। এই গাঁৱৰ প্ৰতিটো ঘৰ, প্ৰতিটো দুৱাৰৰ আঁৰত লুকাই আছে একো একোটা গভীৰ জীৱনৰ কাহিনী। বৰাক উপত্যকাৰ অসমীয়া মানুহৰ উপাৰ্জনৰ পথক 4টা মুখ্য ভাগত বিভক্ত কৰিব পাৰি, যিকেইটা হৈছে শ্ৰম জীৱিকা, চাকৰি, ব্যৱসায় আৰু এটা পথ যিটো সকলোতকৈ বেলেগ, শিক্ষাৰ জৰিয়তে উপাৰ্জন। আপোনালোকে নিশ্চয় ভাবিছে যে এই শিক্ষাৰ জৰিয়তে উপাৰ্জন দেখোন দ্বিতীয়টো ভাগতেই, অৰ্থাৎ চাকৰিৰ লগতেই মিল খাইছে। হয়, আপোনালোকে একেবাৰে ঠিক ভাবিছে। পিছে ইয়াক কিয় বেলেগ এটা পইণ্ট হিচাপে উল্লেখ কৰিছোঁ, তাৰ এক বিশেষ কাৰণ আছে। সেইটো জানিবলৈ অকণমান ধৈৰ্য ধৰি তথ্যচিত্ৰখন শেষলৈকে চাই ল'ব। বৰাক উপত্যকাৰ অসমীয়া মানুহৰ উপাৰ্জনৰ পথক ভাগ কৰা মুখ্য 4টা ভাগৰ প্ৰথমটো ভাগ শ্ৰম জীৱিকা বা শাৰীৰিক শ্ৰম। এই শ্ৰম জীৱিকা বা শাৰীৰিক শ্ৰমক আৰু 4টা ভাগত ভাগ কৰা হৈছে, যাৰ প্ৰথমটো হৈছে অসমৰ পৰিচয়, অসমৰ মূল কৃষি। এইখন গাঁৱত কৃষিৰ 3টা যুগ যোৱা 20 বছৰে দেখা গৈছে। আগতে সকলোৱে খেতি কৰাটো বাধ্যতামূলক, কাৰণ ইয়াৰ মূল জীৱিকা কৃষিয়েই আছে। আগৰ ক্ষেত্ৰত আৰু এতিয়া ক্ষেত্ৰত পাৰ্থক্য ইমানেই যে আগতে বছৰত 2বাৰ খেতি হয়। এতিয়া মানুহ ইমান আলিয়া হৈছে, মানে হোৱাৰ পৰা উঠিবই নোৱাৰে, উঠোতে বেলি দুপৰ হয়। তাৰ পাছত আৰু এটা যুগ, যিটোত নিজৰ মাটি বেলেগক খেতি কৰিবলৈ দিয়া হয়। ইয়াক থলুৱা ভাষাত বাগি বুলি কোৱা। আগতে নিজৰ গৰু আছিলে, নিজৰ হাল আছিলে আৰু নিজেই খেত কৰে। এতিয়াতো যিমানবিলাক আছে মেচিনাৰী বস্তু দি, নহয়তো বেলেগ মানুহ দি। আগতেতো এনেকুৱা আছিলে ঘৰৰ পৰিবাৰ সকলোৱে সহায় কৰে। এতিয়া যাৰ এনেকুৱা মাটি হৈছে, নিজৰ খেতখিনি মানে কৰিবলৈ সময় নাই, বেলেগক কি সহায় কৰিব। তাৰ পাছত আজিৰ যুগ, যিটোত কোনেও খেতি কৰিব নাচায়। সঁচা কথা ক'ব গ'লে আগতে অধিকাংশ অসমীয়া পৰিয়ালৰ নিজা গাই গৰু আছিল, আৰু এই গাঁৱত প্ৰায়ভাগ মানুহে নিজৰ খেতি নিজেই কৰিছিল। আজিকালিৰ দৰে তেতিয়া চাউল কিনি খাব লগা নপৰিছিল, আৰু সকলো মানুহ মিলিজুলি জীৱন যাপন কৰিছিল। আজিও মিলিজুলি থাকে, কিন্তু আগতে নিজৰ মানুহৰ বাহিৰে কোনো বেলেগ বিকল্প নাছিল বাবেহে ষ্ট্ৰং বণ্ডিং বা একতা আছিল।
এই গাঁৱৰ শ্ৰম জীৱিকাৰ দ্বিতীয় ভাগ গাড়ী চলোৱা। এইখন গাঁৱৰ কিছুমান মানুহে গাড়ীৰ ওপৰতে নিৰ্ভৰ কৰি নিজৰ সংসাৰ চলায়। গাড়ীসমূহ পেট্ৰল অটো, ডিজেল অটো বা পিয়াগো, কাৰ, অমনিভেন। এই প্ৰাইভেট গাড়ী ৰোটেশ্যন হিচাপে ভাড়াত নিদিয়ে, কিন্তু পেট্ৰল অটো বা ডিজেল অটো ডেইলি ৰোটেশ্যন হিচাপে ভাড়া মাৰি থাকে। শ্ৰম জীৱিকাৰ তৃতীয় ভাগ ট্ৰেক্টৰ চলোৱা। ট্ৰেক্টৰ মাথো ধান খেতিৰ সময়তে দেখা পোৱা যায়। সময়ৰ আয় আৰু পৰিশ্ৰম কম কৰিবলৈ এই ট্ৰেক্টৰৰ ব্যৱহাৰ ইমানেই বাঢ়িল যে এতিয়া গাঁৱত গাই গৰু নোহোৱা হৈ গৈছে। গৰু বনোৱা প্ৰায় আজি 10 বছৰমান হ'ব। তাৰ ভিতৰতে আমি ট্ৰেক্টৰ দি হাল চৰি আহিছোঁ। গৰুটো আমাৰ ইয়াত 10 বছৰৰ পৰা প্ৰায় কেউৱে হাল নলগায়, যি কৰা হয় ট্ৰেক্টৰ দিয়ে কৰা হয়। এবিঘাত প্ৰায় আধা ঘণ্টা 45 মিনিট সময় লাগে, প্ৰায় 500-600 মান টকা লাগি যায়। সেইটো মানে মাটিটো চাই, কিছুমান মাটিত কমো লাগে, কিছুমান মাটিত বেছো লাগে। এইটো এটা ঋতুৰ লগত সম্পৰ্কিত ব্যৱসায়, আৰু এই ঋতু পাৰ হোৱাৰ পাছত এই ট্ৰেক্টৰৰ কোনো কামেই নাথাকে। ট্ৰেক্টৰ চলোৱাটো এনেকুৱা কি কোনো টাইম টেবুল নাই, কিন্তু এনেকুৱা আছে টাইম মানে কি গৰু হাল যেনেকৈ লগাও হয় সেনেকৈ ৰাতিপুৱাই অহা হয়। কিন্তু গৰু হাল ধৰক 10টা বজালৈকে বা 11টা বজালৈকেও মানুহে হাল লগায়, কিন্তু ট্ৰেক্টৰত কোনো টাইম নাই। কেতিয়াবা 11টা বাজে ৰাতি, কেতিয়াবা 1টাও বাজে। তো কেতিয়াবা কি হয় গা বেয়া লাগিলে সোনকালেও যোৱা হয়, দিনত 12টালৈকে চোৱা হয়। এতিয়া কিন্তু ৰাতিপুৱা 4টা বজাত আহি আৰু একবাৰ যাওঁ ঘৰত ভাত খাবলৈ। ভাত খোৱা অহাৰ পৰা ৰাতি একদম 11টা, 12টা, 8টা, 9টা যিমান সময় পাৰোঁ চৰিলে এনাৰ্জি দিয়ে। দিনত প্ৰায় এই নৰ্মেল 3 নম্বৰ চাহত বা 4 নম্বৰ চাহত ৰোৱালোঁ। তো 1 নম্বৰ চাহত 7 কিয়াৰ 8 কিয়াৰ, 2 নম্বৰ চাহত যদি আৰু এজন থাকে লগত তো আমি 15-20 কিয়াৰ ভিতৰত আহি যায় মানে এদিনত। শ্ৰম জীৱিকাৰ চতুৰ্থ ভাগ দৈনন্দিন কাম বা দিন হাজিৰা। আজিৰ সময়ত দিন হাজিৰা কৰা মানুহ প্ৰায় নোহোৱাই হৈ গৈছে। 1-2জনৰ বাহিৰে গাঁৱত হাজিৰা কৰা মানুহেই নাই। তাৰ পাছত মুখ্য 4টা ভাগৰ দ্বিতীয়টো ভাগ চাকৰি, যিটোক আকৌ 2 ভাগত ভাগ কৰা হৈছে। তাৰে প্ৰথমটো হৈছে চৰকাৰী আৰু দ্বিতীয়টো বেচৰকাৰী। আগতে অধিকাংশ অসমীয়া পৰিয়ালৰ নাই বুলিও এজন ডিফেন্সত থাকে। আজিৰ যুগত এই গাঁৱত ডিফেন্সত বেছি দেখা নাই, কিন্তু চৰকাৰী বেলেগ বেলেগ বিভাগত আছে। চৰকাৰী চাকৰিৰ বাহিৰেও বহু যুৱক যুৱতীয়ে নিজকে প্ৰাইভেট জগতত প্ৰতিষ্ঠিত কৰিছে বা কৰিব লগা হৈছে। উদাহৰণস্বৰূপে এই গাঁৱৰ ওচৰৰ বদৰপুৰ টাউনত শ্বপিং মল বা সৰু দোকান ইত্যাদিত কাম কৰে। এই গিলাজান গাঁৱৰ যুৱক যুৱতী শিক্ষিত হোৱাৰ পাছতো চৰকাৰী চাকৰি পাওঁতে ব্যৰ্থ হৈছে। আশা, চেষ্টা, পৰীক্ষা সকলো কৰিবলগীয়া কৰিছে, কিন্তু কি কৰিব? সকলোবোৰ ভাগ্যৰ ওপৰত পেলাই আগবাঢ়িব ধৰিছে। তাৰ পাছত মুখ্য 4টা ভাগৰ তৃতীয়টো ভাগ ব্যৱসায়। গিলাজান গাঁৱত ব্যৱসায় হৈছে জীৱন যাত্ৰাৰ এটা গুৰুত্বপূৰ্ণ অংশ। ইয়াত মানুহে নিজৰ সামৰ্থ্য অনুসৰি দোকান, তামোল বেপাৰ, মাছ পালন ইত্যাদি ব্যৱসায়ে গাঁৱক জীৱন্ত কৰি আহিছে। এইখন গাঁৱত ভালেমান মাছৰ বিজনেছ কৰা হয়। নিজৰ পুখুৰী বা ফিচাৰীত মাছৰ পোনা পেলাই মাছ ডাঙৰ কৰি বিক্ৰী কৰা হয়। তামোল গছ সাধাৰণতে বৰষুণৰ আৰম্ভণিতহে ৰোপণ কৰা হয়। নিয়মীয়াকৈ গছৰ চাৰিওফালৰ ঘাঁহ বননি কাটি চফা কৰা হয়।
গছ লগোৱাৰ প্ৰায় 5-7 বছৰ পাছতে তামোল ধৰা আৰম্ভ হয় আৰু বিক্ৰীৰ কথা ক'ব গ'লে তামোল কেঁচা অৱস্থাত বিক্ৰী কৰা বা শুকুৱাই ৰখা হয় শুকোৱা তামোল দীঘলীয়া সময় সংৰক্ষণ কৰিব পাৰি আৰু ৰপ্তানিৰ উপযোগী হয় ভিডিঅ'ৰ ষ্টাৰ্টিঙতে উল্লেখ কৰিছিলোঁ যে শিক্ষাৰ জৰিয়তে উপাৰ্জনৰ পথটো কিয় আমি বেলেগ এটা পথ হিচাপে উলিয়াই থলোঁ ঘিলাইজান বা বৰগুল গাঁৱত আছে কিছু আনঅফিচিয়েল শিক্ষক তেওঁলোকে চৰকাৰী নহ'লেও নিয়মে নীতিত আৰু দায়িত্বত কোনো কম নহয় এই শিক্ষকবৃন্দে গাঁৱৰ ওচৰৰ প্ৰাইভেট স্কুলসমূহত পঢ়ায় কেতিয়াবা নিজৰ ঘৰতে টিউশ্যন দিয়ে আৰু কেতিয়াবা ছাত্ৰৰ ঘৰলৈ গৈ পঢ়ায় এই শিক্ষকবৃন্দে অক্লান্ত পৰিশ্ৰমেৰে শিক্ষাৰ মান আগুৱাই নিছে মাত্ৰ এটা চাকৰিৰ বাবে নহয় এক জাতি গঢ়াৰ বাবে এই গাঁওখনৰ সপোন গৰিমা হ'ল এই নিয়মবিহীন শিক্ষকৰ নিয়মীয়া সৃষ্টিকৰ্ম উপাৰ্জনৰ পথবিলাক সৰল নহয় কিন্তু প্ৰতিটো বাটেই আশাৰে ভৰা আজি সপোন কঢ়িয়াই আনি ন উদয়ৰ দিশে বৰাক উপত্যকাৰ অসমীয়া মানুহ বৰাক উপত্যকাত বেংগলী জনসংখ্যাতকৈ অসমীয়াৰ জনসংখ্যা সৰু হ'লেও মনত সৰু এই ভিডিঅ'ই যদি আপোনালোকৰ মন স্পৰ্শ কৰিছে তেনেহ'লে এটা লাইক কৰিব আৰু বৰাক উপত্যকাৰ অসমীয়াক যদি গোটেই অসমবাসী ৰাইজে ধৰি ৰাখিব বিচাৰিছে তে এই চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়ক পিছে আপোনালোকে জানিব বিচাৰে নেকি অসমীয়া সমাজৰ লগত বেংগলী সমাজৰ জীৱন অসমত জন্ম লোৱা মোৰ ভাগ্য অসমত অসমীয়া হৈ জন্ম লোৱা মোৰ সৌভাগ্য আৰু অসমৰ বাবে জীয়াই থকাটো মোৰ